যেতিয়া আপোনাৰ পাৰ্টনাৰে আপোনাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি কি কৰা উচিত? এই সমস্যাৰ পৰা আপুনি কিদৰে নিজকে উদ্ধাৰ কৰিব? ল'ৰা আৰু ছোৱালী দুয়োটা কেটেগৰীৰ কাৰণে হেল্পফুল আজিৰ ভিডিঅ'টো। আপোনাৰ পাৰ্টনাৰে আপোনাক যে সন্দেহ কৰিছে তাৰ বাবে কেৱল তেওঁৱেই জগৰীয়া নে আপুনি সমানেই জগৰীয়া? আপুনি কিদৰে জগৰীয়া কথাটো মন কৰিব। আপোনাৰ মাজত হয়তো কিবা কমি আছে। তেওঁক এৰি যে কেতিয়াও আনৰ নহয়। তেওঁক যে আপুনি বিশ্বাসঘাতকতা নকৰে, এইখিনি বিশ্বাস তেওঁৰ মনত জন্মাব নোৱাৰাটো আপোনাৰ ব্যৰ্থতা বুলি আপুনি ধৰি লওক। প্ৰথম কথাটো হৈছে আপোনাৰ মাজত কিবা কমি আছে। এই কথাটো আপুনি মানি ল'বই লাগিব। যদি এইটো মানি লৈ আপুনি পৰৱৰ্তী কামখিনি কৰে তেতিয়াহে আপুনি সমস্যাটো ছল্ভ কৰিব পাৰিব। প্ৰথমে আপুনি আপোনাৰ পাৰ্টনাৰক সম্পূৰ্ণৰূপে বিশ্বাস যোগাব লাগিব যে তোমাৰ অবিহনে মই কাৰো চিন্তা কেতিয়াও নাই কৰা আৰু নকৰো। কেতিয়াও তোমাক এৰি আনৰ হৈ নাযাওঁ, তুমিয়েই মোৰ সকলো। এনেধৰণৰ কথা কৈ তেওঁৰ বিশ্বাসৰ জৰীডাল মজবুত কৰি ল'ব লাগিব। মুঠতে যিকোনো প্ৰকাৰে আপোনাৰ প্ৰতি থকা তেওঁৰ পূৰ্বৰ বিশ্বাস ঘূৰাই আনিব লাগিব। দ্বিতীয় কথাটো হৈছে আপুনি বিশ্বাসযোগ্য কথাখিনি কৈ তেওঁৰ মাইণ্ডটোক চেঞ্জ কৰিব লাগিব। অৱশ্যে এটা কথা, বিশ্বাসযোগ্য কথা মানে ৰহন সানি এগালমান কৈ তেওঁক বৰিং নকৰিব। তৃতীয় কথাটো হৈছে আপুনি সৰু ল'ৰা ছোৱালীৰ দৰে তেওঁক ব্যৱহাৰ কৰিব, একদম সৰলভাৱে, টানকৈ বা কঠোৱা মাতেৰে নহয়, মৰমেৰে। মানে আপুনি তেওঁক বাধ্য কৰাব নোৱাৰিব, তেওঁ নিজে আপোনাৰ কথাক বিশ্বাস কৰিব লাগিব। নহ'লে তেওঁ আপোনাৰ পৰা কামোৰ খাই মানি লোৱাৰ দৰে অভিনয় কৰিব, কিন্তু ভিতৰি ভিতৰি তেওঁৰ সন্দেহ বৃদ্ধিহে হ'ব। এটা কথা আপুনিও জানে, খঙেৰে নোৱাৰা কাম মৰমেৰে কৰিব পাৰি। এতিয়া কথাটো হ'ল আপুনি তেওঁক কেনেকৈ ক'ব কথাখিনি। আপুনি তেওঁক এনেকৈ ক'ব, প্ৰেমত সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল বিশ্বাস। যি বিশ্বাস নকৰে তেওঁ কেতিয়াও ভাল পাব নোৱাৰে। আপোনাৰ পাৰ্টনাৰৰ মনলৈ যেতিয়াই সন্দেহৰ ভাৱ আহিব তেতিয়াই আপোনাৰ এই কথাটো তেওঁৰ মনলৈ আহিব আৰু সন্দেহৰ ভাৱটো লাহে লাহে নাইকিয়া হৈ আহিব। লাহে লাহে আপোনালোকৰ বুজাবুজি আকৌ বাঢ়িবলৈ আৰম্ভ কৰিব। শেষত আপোনালৈ এটাই অনুৰোধ, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী বা ৰিলেটিভক শ্বেয়াৰ কৰক, যাতে কেতিয়াও কোনেও সন্দেহৰ বলি হৈ এটা সম্পৰ্ক শেষ কৰিব